এখন অভিনৱ চাইকেল মাটি পানী উভয়তে চলে চাইকেলখন এম্বুলেন্স ৰূপেও কৰিব পাৰি ব্যৱহাৰ শিৱসাগৰৰ 4 কণমানিয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন অভিনৱ চাইকেল মাটি পানী উভয়তে চলে এই চাইকেলখন এম্বুলেন্স ৰূপেও ব্যৱহাৰ কৰিব পৰা চাইকেলখনত আৰু বহু সুবিধা আছে চাইকেলখন চলাবলৈ মাৰিব নালাগে পেডেল বেটাৰীৰ সহায়ত চলে চাইকেলখন বিদ্যুতৰ প্ৰয়োজন নাই বেটাৰী চাৰ্জ কৰাৰ বাবে সৌৰ শক্তিৰ সহায়ত চাইকেলত সংযোগ হৈ থকা সৌৰ পেনেলৰ দ্বাৰা চাৰ্জ হয় এই চাইকেলৰ বেটাৰী ইমানেই নহয় কুলাৰ আৰু স্মাৰ্ট ক্লাছৰ ব্যৱস্থাও আছে এই চাইকেলত শিৱসাগৰৰ 4 গৰাকী ছাত্ৰ-ছাত্ৰীৰ দল এটাই নিৰ্মাণ কৰি উলিয়াইছে এই অভিনৱ চাইকেলখন মুছাবিৰ ইছলাম অমলানজ্যোতি দাস পৰভেজ মুস্তাফা সবনাম ইয়াসমিন আহমেদ নামৰ এই 4 প্ৰতিভাৱানে নিৰ্মাণ কৰি উলিয়াইছে এই অভিনৱ চাইকেলখন বস্তুটো আপোনাৰ এখন চাইকেলৰ নিচিনাই কিন্তু এই চাইকেলখন সাধাৰণ চাইকেলৰ দৰে নহয় প্ৰথম কথা হৈছে যে এই চাইকেলখন হৈছে এখন ইলেক্ট্ৰিক চাইকেল মানে এই চাইকেলখন এখন স্কুটি যেনেকৈ চলে এনেকৈ এই চাইকেলখনো এখন এক্সেলেটৰত চলে কিন্তু আমাৰ স্কুটিত পেট্ৰল লাগে কিন্তু ইয়াত কোনো ধৰণৰ পেট্ৰলৰ দৰকাৰ নাই ইয়াত জাষ্ট 2টা বেটাৰী লাগে সেই বেটাৰী আপোনাৰ মটৰটো কাৰেণ্ট দিয়ে আপোনাৰ ছ'লাৰ পেনেলো লাগি আছে বেটাৰীটো আপোনাৰ ছ'লাৰ পেনেলে চাৰ্জ কৰি দিব মানে যেনেকৈ চাইকেলখন চলি গৈ থাকিব আপোনাৰ ছ'লাৰ পেনেলে বেটাৰী চাৰ্জ কৰি গৈ থাকিব ইয়াত মানে কোনো ইন্ধনৰ দৰকাৰ নাই মেট্ৰিক পৰীক্ষাৰ পাছত পোৱা আজৰি সময়ত ছাত্ৰ-ছাত্ৰীৰ দলটোৱে নিজা উদ্ভাৱনী শক্তিৰ জৰিয়তে বিগত কেইবাটাও মাহৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই চাইকেলখন নিৰ্মাণ কৰিছে 4টা মেম্বাৰ আমি এবাৰ মেট্ৰিক পাছ কৰিছোঁ মেট্ৰিক পাছ কৰাৰ পাছত আপোনাৰ 3 মাহ সময় আমি বন্ধ পাওঁ গতিকে সেই সময়টো আমি কেনেকৈ ইউটিলাইজ কৰিম সেইটো কাৰণে আমি ভাবিলোঁ যে আমি এনেকুৱা এটা বস্তু বনাওঁ যিটো বা পাব্লিকৰ হেল্প হয় গতিকে আমি পাব্লিকৰ হেল্পৰ কাৰণে আমি কিবা এটা কৰিব হ'লে আমি চাব লাগিব যেন পাব্লিকৰ প্ৰব্লেম কি আমি সেই প্ৰব্লেমলৈ লক্ষ্য কৰি পালোঁ যেন এডুকেশ্যনেল প্ৰব্লেম আছে আৰু মেডিকেল প্ৰব্লেম আছে সেই তাৰ ওপৰতে লক্ষ্য কৰি আমি সেই 3 মাহ সময়ত এই বস্তুটো আমি প্ৰস্তুত কৰিছোঁ মই এনেকুৱা বনাই এটাই কথা ক'ব খোজোঁ যেন যদি চৰকাৰে এই বস্তুটো লৈ পেলাই যদি তেওঁলোকে প্ৰত্যেকখন গাঁও হওক বা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হওক এনেকুৱাকৈ যদি 5-6খনকেও দিয়ে গতিকে আই হোপ যেন পাব্লিকৰ বহুত হেল্প হ'ব ইয়াৰ পৰা চাইকেলখন নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে দলটোৱে প্ৰায় 40,000 টকা ব্যয় কৰিছে এই চাইকেল বানৰ সময়ত এখন প্ৰাণ ৰক্ষাকাৰী বাহনৰ ভূমিকা ল'ব পাৰে জৈৱ ইন্ধনৰ ব্যৱহাৰ নকৰা হেতুকে এই চাইকেল পৰিৱেশৰ বাবেও অনুকূল এই অভিনৱ চাইকেলৰ নিৰ্মাতা কেইজনে ইতিমধ্যে গুৱাহাটী IITৰ পৰা নিমন্ত্ৰণ লাভ কৰিছে গুৱাহাটীৰ IITত অনুষ্ঠিত হ'ব লগা বিজ্ঞান প্ৰদৰ্শনীত এই 4 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব এই অভিনৱ চাইকেলৰ সৈতে সেয়েহে এতিয়া শিৱসাগৰবাসীৰ আশা এই 4 প্ৰতিভাৱানে জিলিকাব লুইতৰ পাৰ ভিডিঅ' জাৰ্নেলিষ্ট মফিদ আৰু সুশাংকৰ সৈতে শিৱসাগৰৰ পৰা জামালুদ্দিন আহমেদ আছাম টক্স